সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই দেখাবলৈ লৈছোঁ কিছুমান কুচন কভাৰ আৰু টেবুল ৰানাৰ আৰু লগতে আখৰৰ বাবে মই কিছুমান ককালি বনাইছোঁ, সেইখিনিও আপোনালোকক দেখাম, কেনেকুৱা পাই জনাব। এয়া প্ৰথমতে মই দেখাবলৈ লৈছোঁ ককালিকেইডালে দেখাব লৈছোঁ, যিহেতু ৰাসৰ বতৰ। এয়া মই নিজে বনাইছোঁ ৰাসৰ বাবে, ভাড়াটো দিয়া হয়। এডাল প্ৰথম ককালিডাল ব্লু আৰু চিলভাৰত বনাইছোঁ। কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই। নেক্সট আৰু এডাল সৰু ছোৱালীৰ কাৰণে, ডাঙৰৰ কাৰণে অকণ ঠেক হ'ব। ইয়াতো এনেকৈ চিলভাৰ, গল্ডেন আৰু লগতে ৰেড থকা মই পটি লগাই পেলাই এনেকৈ বনাইছোঁ। নেক্সট ইয়াত মই ৰাণী কালাৰ আৰু গল্ডেনত বনাইছোঁ, লগতে এনেকৈ তলত দহি বটি দিছোঁ মণি লগাই। আপোনালোকে যদি মই কেনেকৈ ককালিখিনি বনাইছোঁ সেয়া জানিব বিচাৰে, শিকিব বিচাৰে, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, মই বনোৱা ভিডিঅ' দি দিম। আৰু এডাল নেক্সট ইয়াতে আছে ৰাণী কালাৰ আৰু মাল্টি কালাৰ এডাল লেছ আৰু গল্ডেন, এনেকৈ লগতে মই মিৰৰ ৱৰ্কো কৰিছোঁ। আৰু লাষ্ট মই বৰ্তমান 5ডালেই বনাই থৈছোঁ, ভাড়াও অৱশ্যে আহিছে। আৰু এডাল ৰেড, য়েল্ল', গল্ডেন আৰু তলত এনেকৈ মণি লগোৱা আছে। কোনডাল ককালি চবতকৈ বেছি ভাল লাগিছে মোক কমেণ্ট কৰি জনাব দেই, আপোনালোকে কোনডাল বেছি ভাল পাইছে। মোৰ বাৰু গোটেইকেইডালেই ভাল লাগিছে, যিহেতু নিজে বনাইছোঁ, ভালেই লাগিব নহয় জানো। এয়া গোটেইকেইডাল অৱশ্যে কেমেৰাত অকণমান বেলেগ দেখিছে আপোনালোকে, আৰু য়েল্ল'টো অলপ ডেজিংটো অৱশ্যে বেছি হৈছে, কেমেৰাত সিমান ডেজিং অহা নাই, আৰু কালাৰখিনিও অকণ বেলেগ দেখা গৈছে। ৰাণী কালাৰটো ৰেড কালাৰ যেন লাগিছে, কেনেকুৱা পাই জনাব, কোনডাল ভাল লাগিছে। ঠিক আছে, যিহেতু ভিতৰত কৰোঁতে ভিডিঅ'টোত ককালিবিলাক ভালদৰে অহা নাই, গতিকে বাহিৰত কৰা ভিডিঅ' এটা আছিলে, সেইটোও মই লগাই দিছোঁ। ইয়াত কালাৰবোৰ ভালকৈ ধৰিব পৰা গৈছে। নেক্সট আপোনালোকক মই দেখাব লৈছোঁ, এয়া মই নিজে কৰা কেইটামান কুচন কভাৰ। কুচনখিনি অৱশ্যে মই নিজে বনোৱা নাই, কভাৰটোহে বনাইছোঁ। কাপোৰটো মই লৈছোঁ চেটিন কাপোৰ লৈছোঁ, তাতে মই ৰিবন এম্ব্ৰইডাৰী কৰিছোঁ গোটেইকেইটাতে। এইটো এটা ফুলৰ বাস্কেটৰ দৰে মই বনাইছোঁ। নেক্সট ইয়াত মই মাল্টি কালাৰ ইউজ কৰিছোঁ ৰিবন। ইয়াতে ধানৰ চিৰা নিচিনাকৈ অলপ ইয়াত দিয়া আছে গোটেই কভাৰটো। নেক্সট এইটো এটা লাভ শেপত, এনেকৈ লাভ শেপত এম্ব্ৰইডাৰীখিনি কৰি মাজতে এনেকৈ এটা ফুল দিয়া আছে। তাৰপিছত এইটো ফ'ৰ্থ, এইটোত এনেকৈ গোটেইটোতে এনেকৈ ৰাউণ্ড এটা দি মাজতে মই এটা ফুল দি দিছোঁ। ডিজাইনবোৰ কেনেকুৱা পাইছে আপোনালোকে জনাব দেই। আৰু লাষ্ট এইটো এটা কুচন কভাৰ, এইটোত এনেকৈ এটা ক্ৰছকৈ মই ফুলৰ লতা দিছোঁ, তাতে য়েল্ল', ৰেড আৰু লাইট গ্ৰীণ দি কৰিছোঁ এইটো মই। আৰু তাৰ লগতে মিলাই চেম কালাৰত মই এখন টেবুল ৰানাৰো বনাইছোঁ, যিহেতু মই ঘৰৰ কাৰণে বনাইছোঁ। কালাৰখিনি একদম মিলাই দিছোঁ, বেবী পিংকতে মই বনাইছোঁ। ইয়াত দুটা বাটাৰফ্লাই এনেকৈ কৰা আছে, ছাইডত এনেকৈ ৰঙা পটি লগাই দিছোঁ, আৰু এনেকৈ কৰ্নাৰটোত মই দহি গুঠি দিছোঁ এনেকৈ। আৰু টেবুল ৰানাৰ বনাইছিলোঁ, কিন্তু সেইখিনি যিহেতু চেল হৈ গ'ল, মই আপোনালোকক ভিডিঅ'ত দেখাব নোৱাৰিলোঁ। আৰু আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত বা ফেচবুকত গৈ মেছেজ কৰিব, মই একাউণ্টটো মেনশ্যন কৰি দিম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এটা কমেণ্ট দিব, আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে, মই দিবলৈ চেষ্টা কৰিম। আৰু যদি কিবা শিকিব বিচাৰে সেয়াও মোক কমেণ্টত নিশ্চয় জনাব। আজিলৈ আহিছোঁ, বাই।